নমস্কাৰ বন্ধুসকল, আজি মই কেমেৰাৰ সন্মুখত আহিছোঁ। বহুতে সুধিছে কি বুলি কয় আপোনাৰ নামটো কি, আপোনাৰ পিকচাৰটো কিয় নিদিখে, আপোনাৰ কিয় কেমেৰাৰ আগত মানে নাহে বুলি তেনেকৈ কৈছিল। আৰু এইটো মই আজি বাৰু আহিছোঁ। এইটো মোৰ মাল্টা খেতি বুলি কয়। মাল্টা খেতিত ফল আহিল। এইটো যোৱা বছৰ জেঠৰ 2 তাৰিখে লগাইছিলোঁ। এইটো মাল্টা খেতি একফালৰ পৰা মোৰ খেতিত ফল আহিছে, মোৰ মনটো ভাল লাগিছে। খেতিত ফলটো দেখা পায়, 1 বছৰ নহাতে আজি ফল লাগিলেৰে দেখিছে। এই বাগানখন মই কৰিছিলোঁ জেঠৰ 2 তাৰিখে। ইয়াতে মই 2 ফুট বহল 2 ফুট দ কৰি কেনে গাঢ়া কৰি মই গোবৰ পচন সাৰ গিলা চব মিক্স কৰি আৰু এই আপোনাৰ পকা পিঁপৰা মৰাৰ কাৰণে মই গাঢ়া খুন্দি কেনে মই এই হেৰি কৰিছোঁ। ইয়াতে 15 দিন মই পচাই ৰাখিছোঁ মাটিটো। ইয়াতে আপোনালোকক দেখাইছোঁ ভিডিঅ'টো দিদি। এইটো ইয়াতে আগতে ইফালে 2 ফুট ইফালে 2 ফুট, 4 চাইডে 2 ফুট 2 ফুট কৰি আপোনাৰ দটো 2 ফুট কৰি গোবৰ যিকোনো সাৰ, গোবৰ পচা, জাবৰ জোঁথৰ পচা, তাৰপিছত আপোনাৰ এই খলিহ, তাৰপিছত আপোনাৰ এই কি বুলি কয় ফুৰাদন, তেনেকৈ মিক্স কৰি মই 15 দিন পচাই থৈছিলোঁ। তাৰপিছত ৰুইছোঁ তেনেকৈ কৰি। মোৰ ৰোৱাটো অলপ দেৰি হ'ল। এই জেঠত পানী পৰি, বহাগত পানী পৰি আছিলতো, বহাগতো বৰষুণ হ'ল, জেঠতো হ'ল। তেনেকৈ কৰি মানে গছখিনি ইমান ডাঙৰ হ'ব নোৱাৰে। আৰু কাৰ্জিও ৰুইছোঁ, ইফালে কাৰ্জিও আছে, চিডলেছ কাৰ্জি বুলি কয়। আজিগিলা এতিয়া ফল আহিছে। আজি 1 বছৰ নহাতে ফল আহিছে, ভাল লাগিছে। ইউটিউব চেনেলত চাওঁ মতেদি 1 বছৰত ফল ৰাখিব নালাগে। তথাপিতো মই মানে এই ফলটো দেখা নাইতো, সেইটোৰ কাৰণে আজি মোৰ চিনাকিটো ইয়াতে মাজতে দেওঁ বাৰু। মই তেনেকৈ মই ভিডিঅ' বনাব নাজানো, মোৰ লেখা পঢ়া নাই, কৈছোঁৱে। মোৰ নাম হৈছে পবিত্ৰ ৰাভা। মোৰ জন্মৰ ঘৰ হৈছে বৰজামুগুৰি, খৈৰাবাৰী বৰজামুগুৰি। খৈৰাবাৰীৰ পৰা 2 কিলোমিটাৰ পবিত্ৰ ৰাভাৰ ঘৰ চিনি পাব আপোনালোকে। মোৰ জন্মৰ ঘৰ মোৰ বৰজামুগুৰি। মই যিখিনিত খেতি কৰিছোঁ এইখিনি বৰ্ডাৰ পৰে, BTEDৰ বৰ্ডাৰ। এইটো দৰং পৰে, মই এইখিনি দৰঙত থাকোঁ। এইটো আপোনাৰ কালজুৰি বুলি কয়। কালজুৰি বুলি ক'লে পবিত্ৰ ৰাভা, কালজুৰি বুলি ক'লে মোক কোনো বিচাৰে ওলাব নোৱাৰে। মই সেইটোৰ কাৰণে মোৰ ডকুমেণ্টছেদি মোৰ কালজুৰি, মই চাউল ৰেচন কাৰ্ড পাওঁ কালজুৰি। তাৰপিছত ইফালে মই দৰং, সি বৰ্ডাৰ BTED আৰু দৰঙৰ বৰ্ডাৰ। এতিয়া জামুগুৰি বুলি ক'লে পবিত্ৰ ৰাভা মোৰ ঘৰত 5 মিনিটতে ওলাব পাৰিব। কিন্তু কালজুৰি পবিত্ৰ ৰাভা বুলি ক'লে 5 মিনিট নহয়, 1 ঘণ্টাতো ওলাব নোৱাৰে। মোক ৰাস্তা জামুগুৰি দিয়ে সোমালেই পাব, ওলাওঁতেও জামুগুৰি দিয়ে ওলাব লাগিব। আৰু এই জামুগুৰি সোমাই কেনে কালজুৰি ওলাব যোৱাৰ ৰাস্তা নাই। সেইটো কাৰণে মই জামুগুৰি বুলি চিনাকি দিওঁ, জন্মৰ ঘৰটো দিওঁ। আৰু মই সেইখিনি মোৰ বাগান। আৰু ইয়াতে ধৰ পকা পিঁপৰাঙৰ মানে ঔষধ মাৰিব লাগে। মই আপোনালোকে যদি পকা পিঁপৰাঙৰ ঔষধ মাৰে, যে ইয়াতে বহুত কেইটামান বেমাৰ আহে। ইয়াতে লিপ মাইনাৰ বুলি কয়, পাতটো লিপি থৈ যায়। এই তেনেকৈ লিপি থৈ যায়, আপোনালোকক দেখাই আছোঁ মই। মানে পাতটো এই কুজৰা হৈ যায়, সেইটোৰ কাৰণে ঔষধ মাৰিব লাগে। আৰু ফল মূলৰ কাৰণে ব্লাইডৰ ঔষধ মাৰিব লাগিব। আৰু আপোনালোকে এটা কথা ধ্যান ৰাখিব, যাতে যেতিয়া ফুল আহিব, ফুল অহা টাইমত যাতে আপোনালোকে কীটনাশক বস্তু কেতিয়াও মাৰিব নালাগে। আপোনাৰ ফলটোত মৌ মাখি চাপিব নোৱাৰিব, পৰাগন হ'ব নোৱাৰিব। তেনেকৈ আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব। কিবা যদি ভুল হৈছে ক্ষমা কৰি দিব। তেনেকৈ মই কথা ক'ব নাজানো। আৰু এইফালে কাৰ্জিটো দেখাই আছোঁ আপোনালোকক। কাৰ্জিটো দেখোঁ, ইয়াতে কাৰ্জিটোও লগাইছোঁ মই। এইটো 2 বিঘা আছে মাটিটো। আপোনালোকে এই খেতিটো কৰোঁতে আপোনালোকে এটাই কথা চাব, ইউটিউবত চাব, চাই কেনে কিছুমান চাৰ্চ কৰিব। তাৰপিছত ইউটিউবত চাৰ্চ কৰি আপোনালোকে চাব। কিছুমান প্ৰেক্টিকেলো শিকিব লগা আছে। প্ৰেক্টিকেলটো আপোনালোকে নিজে বাগানখনত আহি থাকোঁতে আপোনালোকৰ প্ৰেক্টিকেলটো অট'মেটিক আহি যাব। কেনেকৈ আহি যাব, এই বস্তুটো কি বস্তু চাব লাগিব। ইউটিউবত চাই আপুনি কৰিব গ'লেও আপোনাৰ কিছুমান ভুল হ'ব। এইগিলা আপোনাৰ এইগিলা চাওঁ, ৱাটাৰ শাখা বুলি কয়। এইটো শাখা, এইটো কাটি দিব লাগিব। এইটো পেখাটো এই যে নতুন পেখা, এইটো 3 পাতীয়াটোত ফল নালাগে। এইটো ডাইৰেক্ট গছটো বাঢ়ি যাব, ডাঙৰ হ'ব। গাছটো ডাঙৰ হৈ ঠানি পাৰিব, তাতে ফল নাহিব। সেইটোতো আপোনাৰ লছ হ'ব। সেইটো গাছটো সাৰটো পানীটো সিহঁতে খাব। ইফালে কাৰ্জি লাগিছে, ইফালে জংঘল হৈছে, চাফা কৰিব পৰা নাই। এতিয়া লেবাৰ পোৱা নাই। কালি অহা কথা কৈছে। এতিয়া মাইকী মানুহ কেইজনমান আহিলে মই বাৰু ভিডিঅ'টো কালি দি দিম। সেইগিলা কাৰ্জি লাগি আছে। এইটো 1 বছৰ হোৱা নাই, কাৰ্জি টেঙা লাগি আছে। এইগিলা কাৰ্জি বেছি নাই, মোৰ কাৰ্জি 20 ডাল আছে। আৰু এইফালে
এইটো আপোনাৰ এই ফলটোৰ নাম হৈছে বাংলাদেশত কয় এইটো বাৰী মাল্টা 1। এই ফলৰ নামটো বাংলাদেশত, এইটো বাংলাদেশৰ উৎপাদন, বাংলাদেশৰ পৰা অহা এইটো বাংলাদেশৰ পৰা অহা, এইটো বাৰী মাল্টা 1 বুলি কয়। ৱেষ্ট বেংগলত বেংগলীয়ে কয় ইয়াক চিকি মাল্টা বুলি কয়। এইটো চিকি মাল্টা, এটা পইচা নিচিনা দাগ আছে, আপোনালোকক মই ভিডিঅ'ৰ দৰে দি দেখাইছোঁ। বাংলা ভাষাত কয় চিকি মাল্টা। চিকি মাল্টাৰ কোৱা কথাত সিহঁতৰ হেৰিটো হ'ল এইটো, এটা পইচাৰ দাগ আছে, এই পইচা 1 টকা পইচা তেনেকৈ দাগ এটা আছে, সেইটো কয় আপোনাৰ বাৰী মাল্টা 1, আৰু বেংগলীত কয় চিকি মাল্টা। আমাৰ ইণ্ডিয়া আৰু অসমীয়াত কওঁ আমি চুইট মাল্টা বুলি কোৱা হয়। এইটো তেনেকৈ এইটো চুইট মাল্টা বুলি কোৱা হয়। লাগিছে আৰু ইয়াৰ মাজতে বহুত 1 বছৰ হোৱা নাইতো, খালী ঠাই আছে। খালী ঠাই থকা কাৰণে মই এনেই মেষ্টা শাক অলপ পেলাই থৈছোঁ, আমাৰ তিতা মেষ্টা বুলি কয় এইটো। এইবিলাক ফল লাগিছে, এইটো তিতা মেষ্টা বুলি কয়। এইটো মানে জংঘল হৈছে, এতিয়া জংঘলটো চাফা কৰিব লেবাৰ আহিব, কালি আহিব, আজি নাহে। ভিডিঅ'টো দি দিম মই। তাৰপিছত আপোনাৰ এইটো চুইট মাল্টা, আমি কওঁ চুইট মাল্টা বুলি ক'লে আপোনালোকে দেখা পাব আৰু চাৰ্চ কৰিলে। এইটো লিপ মাইনাৰৰ কথা কোৱাটো, এইটো লিপ মাইনাৰ, এইটো লিপি দিছে পাতটো, আপোনালোকে চাওক অলপ, এইটো কেনেকৈ কুকুৰা হৈছে, আৰু এইটো ছিঙি দিছোঁ মই। এইটো যদি লাগে আপোনালোকৰ গছগিলা গোটাই মাৰি দিব, আৰু পোকে ধৰিব, পোকৰ কাৰণে ঔষধ, এইটো কীটনাশক ঔষধ। আপোনালোকে কোম্পানী বহুত থাকে, আপোনালোকে যি কোম্পানী মানে যাব দোকানত যাই কেনে আপোনালোকে ইয়াৰ ঔষধটো, মেডিচিনটো আপুনি বেমাৰটো কথাটো কৈ দিলে হ'ল, এনেকৈ হৈছে পাতটো, তেনেকৈ কৈছে, তেতিয়া আপোনালোকক মানে দি দিব এই মেডিচিনটো। আৰু কি ভিটামিন লাগে সেইগিলা আপোনালোকে এইটো মাৰি থাকিব। এতিয়া মোৰ ফল অহা নাইতো, তথাপিতো মাৰিছোঁ মই, ভিটামিন অলপ মাৰিছোঁ, আৰু ব্লাইডৰ ঔষধ মাৰি থাকোঁ মাজে মাজে, শ্ৰাপটো মাৰোঁ। এইটো আপোনাৰ ড্ৰাইগেনৰ বিষয়েও মানে তেনেকৈ নাজানো মই, যিখিনি জানো তেনেকৈ কৰিছোঁ মই। ড্ৰাইগেনটো আপোনাৰ ড্ৰাইগেন এইটোও 1 বছৰ হোৱা নাই, এইটো একেলগে ৰোৱা, এইটো জেঠৰ 2 তাৰিখে ৰোৱা। এইটো 1 বছৰ হ'ব পৰা নাই, 1 মাহ বাকী, বহাগ মাহ, জেঠ 2 তাৰিখ বুলি, জেঠৰ 2 তাৰিখ বুলি এইটো ড্ৰাইগেন। এতিয়া পকা খুটা দিয়া নাই, মোৰ টকা পইচাৰ অলপ অভাৱটো, মই আৰু দুখীয়া মানুহ, তেনেকৈ মানে কাম কৰোঁ, বিজনেছ কৰোঁ, খাওঁ, তেনেকৈ খাওঁ আৰু মানে ৰেগুলাৰ পইচাটো আহিছে। আৰু বাগানত এখন বাগান কৰাৰ লগে লগে 2 বিঘা বাগান কৰাৰ লগে লগে কিমান টকা খৰচ হয় আপোনালোকে জানে। এইটো ড্ৰাইগেন, এইবিলাক ড্ৰাইগেন, বাঁহৰ খুটা দিছোঁ বাৰু, পইচা পাতি হ'লে পাকা খুটা দি দিম। যদি ভাল লাগিছে লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, যাতে যদি ভুল হৈছে বেয়াকৈ লিখি নিদিব, মাত্ৰ মানে অলপ বুজাব আৰু কেনেকৈ মানে এইটো ভুল হৈছে, ইটো কৰিব নালাগে, ইটো কৰি দিয়ক, তেনেকৈ বুজাব আৰু। মোৰ লেখা পঢ়া নাইতো, মোৰ ব্লগটোও মোৰ পাৰ্টনাৰ এজনে বনাই দে, মই লিখিব নাজানো, মোৰ নিজৰ নামটোহে লিখিব জানো। মোৰ এড্ৰেছটো ক'লোৱে, মোৰ নামটো ক'লোৱে, এইখিনিয়ে মোৰ। আৰু এইফালে বাগান আছে, এইটো ফিচাৰিংটো। ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট যিমান পাৰে আপোনালোকে, বাকী কথা বেছি নকওঁ, এইখিনিয়ে। নেক্সট ভিডিঅ'ত আহিম আৰু আপোনালোকৰ আশীৰ্বাদ বিচাৰি। ধন্যবাদ।